খালী বটল এটা কি কৰি আছা এটা কথা শুনছো বাপ কি যাৰ মদ খাওঁ খালী বটল আছে যদি ৰেচন কাৰ্ডৰ দোকানত চাউলৰ জেগাত মদ দি আছে কাই কৈছে তো খপৰাৰ দোকানত দি আছে খপৰাই যাই লৈ যা হয় আকি আমাৰ আছে দেখোন যাব হলি তই থাকলে কত নাযাবি মই লৈ আহি আছো মদে খাব লাগব যাই আনে নাকি চক শেষে করে নাকি যাই ভালো নাকি আউন কি চলিয়ে ৰেষ্টুৰেণ্টত মাল আনবা যায় কি চলি দিলে ভাজা খাব যেন পাইছোঁ আউন কি বা কৰিছে সঁচা আনবাই গৈছে ৰেষ্টুৰেণ্টত পাওঁ নাইছে এই বা ক'ত দি আছে আমি নকলো দেখোন তুই মাস্ক লৈ গৈছিলি নাইজা মাস্ক লৈ জানাই তুই সেইকাৰণে মাস্ক লৈ যাৰ কাৰণে মানে তুই এটা কাম কৰ এবাৰ তুই শুন মাস্কখন পিন্ধি যা পাবি যা সঁচাই পাম পাবিয়ে একদম আছে দি আছে কিনো ভয় হ'লে মাস্কখন পিন্ধি আহ